হেল্ল' এভৰিৱান, আজি মই বনালোঁ ছাগলী মাথা। একো পেকেট মছলা ব্যৱহাৰ নকৰাকৈ মই কেনেকৈ বনালোঁ ঘৰতে থকা আদা নহৰুৱেদি আদা নহৰু জোখমতে দিছোঁ, লং ইলাচি ডালচেনি জোখমতে দিছোঁ আৰু আলু 4টা মই এনেকৈ ডাঙৰ ডাঙৰকৈ কাটি থৈছোঁ আৰু আদা নহৰুখিনি এনেকৈ মই খুন্দিছোঁ আৰু বেলেগকৈ শুকান মছলাখিনি এনেকৈ খুন্দিছোঁ আৰু 4টামান কেঁচা জলকীয়া লৈছোঁ আৰু শুকান জলকীয়াও লৈছোঁ। এয়া ছাগলী মাথাখিনি ধুনীয়াকৈ ধুই এনেকৈ থৈছোঁ আৰু পিঁয়াজ 3টামান মই কাটি থৈছোঁ এনেকৈ আৰু কেৰাহী এটাত মই নিমখ জোখমতে দি আলুখিনি ভাজি লৈছোঁ আৰু এনেকৈ ধুনীয়াকৈ আলুখিনি মোৰ ৰঙচুৱা হ'বলৈ দি কিনে উলিয়াই দিম। এতিয়া বেছি সিজিবও নালাগে, আধা সিজতে উলিয়াই দিব লাগে। এইখিনি তেলেদিয়ে মই ভাজিম যিহেতু উলিয়াই এনেকৈ মই তেজপাত 4খিলামান দি দিছোঁ। তেজপাত সৰু সৰু কাৰণে মই 4খিলা দিছোঁ, 3খিলাও দিব পাৰে আপোনালোকে। মই 4খিলা দিছোঁ যিহেতু আমাৰ সৰু সৰু তেজপাত। আৰু মই এনেকৈ পিঁয়াজখিনি কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ আৰু পিঁয়াজখিনি মই অকণমান ধুনীয়াকৈ ভাজি ল'ম ৰঙচুৱা হ'বলৈ দি মই খুন্দি থোৱা মছলাখিনি দি দিম। এতিয়া আদা নহৰু খুন্দি থোৱা আদা নহৰুখিনি দি দিছোঁ আৰু শুকান জলকীয়া 4টামান মই দিছিলোঁ, সেই 4টা দি দিছোঁ আৰু কেঁচা জলকীয়া 3টামান দিছিলোঁ, সেইখিনিও দি দিম আৰু শুকান মছলাখিনিও এতিয়া দি দিছোঁ, চব লগতে দি দিছোঁ আৰু অকণমান এনেকৈ মই লৰাই থাকিব লাগে, নহ'লে জ্বলি যাব ন। লৰাই থাকিব লাগে। ধুনীয়াকৈ মই মছলাখিনি ভাজি ল'লোঁ, পিঁয়াজখিনি। তাৰপিছত মই দি দিছোঁ ছাগলীৰ ব্ৰেইনখিনি। আপোনালোকে পাছতো দিব পাৰে, কিন্তু মই আগত দিছোঁ আৰু ধুনীয়াকৈ এতিয়া মিক্স কৰিম, লৰাই দিম। ধুনীয়াকৈ মই লৰাই দিছোঁ এতিয়া আৰু মই এতিয়া অলপ এনেকৈ লৰাই দি মই দি দিম মাংসখিনি। মই মাংসখিনি দি দিছোঁ এতিয়া আৰু এইখিনি বনাওঁতে গেছ ল' ফ্লেম কৰিয়ে থ'ব, নহ'লে জ্বলি যাব পটককৈ। আৰু মাংসখিনি দি মই আকৌ লৰাই দিছোঁ, এনেকৈ ভালকৈ মিক্স কৰি দিছোঁ গোটেই মাংসখিনি আৰু মছলাখিনি ভালকৈ মিক্স কৰি দিছোঁ আৰু মই নিমখ দি দিছোঁ জোখমতে আৰু লগতে হালধিও দি দিছোঁ জোখমতে চাই দিছোঁ আৰু এনেকৈ লৰাই দিছোঁ, ভালকৈ মিক্স কৰি দিছোঁ। আৰু এতিয়া মই ৰেড চিলি এচামুচ দি দিছোঁ। এতিয়া আকৌ গোটেইখিনি ভালদৰে এবাৰ আকৌ লৰাই দিছোঁ, এনেকৈ মিক্স কৰি দিছোঁ ভালদৰে। এনেদৰে ভালকৈ মিক্স হোৱাৰ পাছত মই ঢাকি থৈ দিম, যাতে পানীখিনি নাইকিয়া হৈ যায়। তেতিয়ালৈকে মই ঢাকি থৈ দিম ভালকৈ মিক্স কৰি। মই ঢাকনখন আঁতৰাই দিছোঁ এতিয়া। চাওক কিমান ধুনীয়া হৈছে, ধুনীয়া কালাৰ, কিমান ধুনীয়াকৈ কালাৰ উঠিছে। এতিয়া পানীখিনিও নাইকিয়া হৈ গ'ল। এইখিনি মই এতিয়া ট্ৰান্সফাৰ কৰিম এতিয়া কুকাৰত। তাৰপিছতহে কুকাৰত দি হুইচেল মাৰিব দিম। আৰু এতিয়া মই এইটো কেৰাহীতে নোধোৱাকৈ মই ইয়াতে পানী ঢালি দিছোঁ। ইয়াতে খালি মই কুকাৰত পানীখিনি দি দিম। ধুনীয়াকৈ খুলি লৈছোঁ। এতিয়া এই পানীখিনি মই কুকাৰত ঢালি দিছোঁ এতিয়া কুকাৰত। তাৰপিছত এতিয়া মই ধুনীয়াকৈ ঢাকন মাৰি দিম। মই আকৌ জুইত বহাই দিলোঁ। এতিয়া মই যাম নেমু ছিঙিবলৈ। মই নেমু ছিঙিবলৈ তললৈ নামি আহিছোঁ আৰু আমাৰ নেমু গছজোপা একেবাৰে চোতালতে আছে। ছিঙিবলৈ আহিছোঁ, দেখিছেনে গাইছ? ইমান ধুনীয়াকৈ লাগে নহয়, বহুত বেছি লাগে নেমু আমাৰ। এতিয়া 3টা চিটি মাৰিব দি মই ঢাকনখিনি আঁতৰাই দিলোঁ। ঢাকন আঁতৰাই দিলোঁ। এতিয়া মই নৰসিংহ পাত দি দিম ইয়াতে আৰু কাটি থোৱা আলুখিনিও দি দিম। ইয়াতে দি দিছোঁ এতিয়া। কাটি থোৱা আলুখিনিও দি দিছোঁ আৰু ধনিয়া গুটি আমাৰ নিজৰ বাৰীৰে আছিলে, গুটিখিনি মই খুন্দি দি দিছোঁ ইয়াতে আৰু আদা নহৰু পেষ্ট দি দিছোঁ। ইয়াতে কালাৰটো অলপ বেছি বগা বগা লাগিছে, মই ৰেড চিলি অকণমান দি দিছোঁ। ইয়াতে ৰেড চিলি আগতে দিব লাগিছিলে, কিন্তু আগতো দিলোঁ, এতিয়া নোজোৰাৰ কাৰণে মই এতিয়াও অলপ দি দিছোঁ।
মই পানী অলপ বেছিকৈ দি দিছোঁ কাৰণ পাপাই জোল নহ'লে ভাত খাব নোৱাৰে, চব জোল বেছিকৈ মই দি দিছোঁ। যিমান পাৰে জোল কম হ'লে বেছি ভাল হয়, টেষ্টি হয়, কিন্তু মই বেছি দি দিছোঁ আৰু। এতিয়া আকৌ মই ঢাকনখন মাৰি দিছোঁ। 4টা হুইচেল মৰাৰ পাছত মই আকৌ ঢাকনখন খুলি দিছোঁ। এতিয়া ঢাকন খুলি হৈ গ'ল আজিৰ টেষ্টি খানা। এয়া চাওক, পানী অলপ বেছি হ'ল, একো নাই বাৰু। হ'লেও আমাৰ ঘৰততো পাপাই বেছি জোল খায় কাৰণে পানী অলপ বেছিকৈ দিছোঁ। চ' আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিলৈ আহিছোঁ, বাই বাই।